हेलो दोस्तों, आज आमी कथा पातिम पृथिवीर आचरित धৰণৰ চাকৰিৰ বিষয়ে, যাৰ বিষয়ে আপুনি জানিলে আশ্চৰ্য হৈ যাব। নিজৰ চাকৰি কাৰো সহজ নালাগে আৰু ইন্টাৰেষ্টিংটো কেতিয়াও নালাগে, কিন্তু পৃথিৱীৰ ভিতৰত কিছুমান চাকৰি এনেকুৱা আছে যাৰ বিষয়ে হয়তো আপুনি শুনাই নাই। আপুনি শুনিলে আচৰিত হৈ ক'ব যে এনেকুৱা চাকৰি হ'ব পাৰেনে? তো হে দোস্ত, আহক আজি আমি জানি লওঁ পৃথিৱীৰ কিছুমান আচৰিত কৰিব পৰা ইন্টাৰেষ্টিং চাকৰিৰ বিষয়ে। প্ৰফেশ্যনেল স্লিপাৰ। এনেতো সকলো ধৰণৰ চাকৰিতে আপুনি টোপনি যাব নোৱাৰিব, অৰ্থাৎ টোপনি যোৱাৰ পারমিশন নাই, কিন্তু কিছুমান চাকৰি এনেকুৱা আছে টোপনি যোৱাৰ কাৰণে টকা দিয়ে, অৰ্থাৎ তাত আপুনি টোপনি মাৰিলেহে টকা পাব। আচল কথা এইটো, ইয়াত সাইণ্টিষ্টসকলে টোপনিৰ ওপৰত ৰিচাৰ্চ কৰি থাকে। সেইকাৰণে তাত চাকৰি কৰা মানুহৰ এটাই কাম যে সি একমাত্ৰ ডক্টৰৰ আগত শুই থাকিব লাগে আৰু টোপনি মাৰি থাকিব লাগে, যাৰ কাৰণে সিহঁতক টকা দিয়ে। প্ৰফেশ্যনেল ঠেলি থকা চাকৰি। মুম্বাই চহৰত ট্ৰেইনত উঠাৰ কাৰণে ইমান অসুবিধা নহয়, কাৰণ তাত থকা মানুহৰ ভিৰ ট্ৰেইনত উঠাৰ সময়ত ইমান বেছি হৈ যে পিছৰ পৰা ঠেলিয়ে মানুহেই আপোনাক ট্ৰেইনত উঠাই দিব। কিন্তু জাপানত সময়ৰ মূল্যৰ কথা ভাবি তাত প্ৰফেশ্যনেল ঠেলি মানুহক ট্ৰেইনত উঠাই দিয়াৰ কাৰণে মানুহক তাত চাকৰিত ৰখা হয়। ইহঁতৰ এটাই কাম যে মানুহক ট্ৰেইনত ঠেলি ঠেলি উঠাই দিয়া, যাতে বেছি সময় নালাগে ট্ৰেইনত উঠোতে আৰু নিজৰ কামত যাতে লেট নহয়। এই চিন্তা কৰি জাপানৰ চৰকাৰে মানুহক এনেধৰণৰ চাকৰি দিয়ে। এইটো কথা শুনি হয়তো আপোনাৰ হাঁহি ওলাই আছে, কিন্তু একদম সঁচা কথা হয়। ভাড়াত লোৱা বয়ফ্ৰেণ্ড। এনেধৰণৰ মজাৰ চাকৰি কোনে নিবিচাৰে? টকিঅ' চহৰত যদি কোনো ছোৱালীৰ বয়ফ্ৰেণ্ড নাথাকে, তাত ভাড়াত বয়ফ্ৰেণ্ড পোৱা যায়, যাক লৈ ছোৱালীয়ে মুভি আদি চায় আৰু কিবা কিবি, অৰ্থাৎ টকা দি কেইবাদিনৰ কাৰণে বয়ফ্ৰেণ্ডক টেম্পৰাৰী বনাই লয়, অৰ্থাৎ সি পাৰ্মানেণ্ট বয়ফ্ৰেণ্ড নহয়, কেইবাদিনৰ কাৰণেহে হয়। তো হে দোস্ত, আপুনি যদি এই ধৰণৰ চাকৰি কৰিব চান্স পায়, কৰিবনে? কমেণ্ট বক্সত নিশ্চয় জনাব। বিয়া আদিত ভাড়াত লৈ অহা গেষ্ট। আমাৰ ইয়াত বিয়াত অতিৰিক্ত মানুহ হোৱাৰ কাৰণে অসুবিধা হয়, কিন্তু জাপানত বিয়াৰ সুন্দৰতা বঢ়াবৰ কাৰণে মানুহক ভাড়াৰ কাৰণে পোৱা যায়, অৰ্থাৎ সিহঁতৰ কামে হ'ল বেলেগৰ বিয়াত এটেণ্ড কৰি সুন্দৰতা বঢ়োৱা আৰু তাৰ হিচাপে টকা লোৱা। হয় না ধুনীয়া চাকৰি? মোৰতো ইয়াৰ বিষয়ে জানি মজাৰ লাগিছে। আপোনাৰ কেনেকুৱা লাগিল নিশ্চয় জনাব। বেলেগৰ গন্ধ শুংগাৰ চাকৰি। এনেকুৱা চাকৰিটো কোনো কৰিব নিবিচাৰে, য'ত দুৰ্গন্ধ শুংগিব লাগে। এই চাকৰিত মানুহৰ কাষৰ তল শুংগিব লাগে যে তাৰ পৰা গোন্ধ ওলাই আছে নে নাই। আৰু আপোনাক কৈ দিওঁ যে এই ধৰণৰ চাকৰি পাৰফিউম বনোৱা ডাঙৰ কোম্পানীয়ে দি থাকে, যাতে সিহঁতে নিজৰ প্ৰডাক্টৰ চেকিং কৰিব পাৰে। লাইনত থিয় হৈ থকা চাকৰি। এই চাকৰিটো ভাৰতত বেছি হ'ব লাগিছিল। জাপানত লাইনত থিয় ৰখাৰ কাৰণে মানুহক ভাড়াত পোৱা যায়। তাৰ লাইনত থিয় হৈ থকা আৰু যাৰ লাইন হয় সি বেলেগ কাম আদি যাতে কৰিব পাৰে। তো হে দোস্ত, এনেধৰণৰ ভিডিঅ' আমি এদিন মূৰে আনি থাকোঁ। যদি আপোনাৰ অসমৰ ফেক্টছ চেনেলটো ভাল লাগে, ভিডিঅ' লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰক, যাতে আমি আপোনাৰ কাৰণে ইয়াতকৈ ইণ্টাৰেষ্টিং ভিডিঅ' আনিব পাৰোঁ। ছাবস্ক্ৰাইব কৰা পাহৰি নাযাব। ভিডিঅ' চোৱাৰ কাৰণে চবকে ধন্যবাদ।